নমস্কাৰ আৰু সুপ্ৰভাত। তো চাওঁতে চাওঁতে আমাৰ নতুন বছৰটো আহি গ'ল। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে নতুন বছৰটো ভালকৈ আৰম্ভণি হৈছে আৰু আগন্তুক দিনকেইটাও সকলোৰে ভালে কুশলে যাব। আৰু এতিয়া চাওঁতে চাওঁতে আমাৰ মাঘ বিহু আহি পালেহি। আজি হ'ল উৰুকা। আমাৰ আজি ৰাতিপুৱাই আমি ওলাইছোঁ ঘৰলৈ যাম বুলি পেলাই। আজি বতৰটো খুব ধুনীয়া কৰিছে। এই দুদিন অকণমান গৰম দিয়াৰ নিচিনা হৈছিলে যদিও আজি কিন্তু ঠাণ্ডা পৰিছে। কুঁৱলী কুঁৱলী বাহিৰত পাইছোঁ, ভালেই লাগিছে। আপোনাক দেখাই গৈ থাকিম কেনেকুৱা হৈছে আমাৰ দিনটো, কি কৰিম কি নকৰিম, কি খাম উৰুকা বুলি পেলাই সকলোখিনি। আপোনালোকে থাকক মোৰ লগত, ভিডিঅ'টো চাই শেষলৈকে। আৰু এয়া আপোনালোকে চাওক, ইমান ধুনীয়া মানুহে হাতেৰে বনোৱা ক্ৰিয়েটিভিটি, এইটো ইমান ধুনীয়া হৈছে সঁচাকৈ। যোনে বনাইছে ন তাক চেলুট, বহুত ধুনীয়া বনাইছে। এইটো খেৰেদি নৰাই দি পেলাই বহুত ধুনীয়া বনাইছে। সকলো মানুহবিলাকে ইয়াতে ৰৈ ৰৈ পেলাই ভিডিঅ' বনাইছে আৰু ফটো তুলিছে। সেয়েহে আমিও বোলো ৰৈ পেলাই ভিডিঅ' এটা লৈ ল'লোঁ। ধুনীয়া বনাইছে, গতিকে কেমেৰাত ৰাখি থৈ দিয়া হওক। এইটো ইউটিউবত দিলে ভাল লাগিব, সকলোৱে দেখা পাব। খুব ধুনীয়া ক্ৰিয়েটিভিটি। মই আহি পালোঁ ঘৰ আৰু এতিয়া মই ফ্ৰেছ হৈ কিবা খাই মেলি পেলাই যাব ওলাইছোঁ বজাৰ। এতিয়া আমাৰ প্ৰিপাৰেশ্যন কেনেকৈ চলিছে মই এইখিনি আপোনালোকক দেখাই যাওঁ। আমাৰ আছে আজি মাছ, মাংস, চিকেন আছে, মটন আছে আৰু পনীৰ আছে আৰু বাকী মাহৰ দাইল কিবা কিবি বনাব। দেউতা এইটো কি বনাব? কাৰি। কি কোনটোৰ কি কাৰি বনাব? এইটোৰ কাৰি। এইটোৰ বনাম বিলাহী দি। এইটো হ'ব আমাৰ বিলাহী দি আৰু এইটো এনে নৰ্মেল কাৰি হ'ব। মা, দেউতা, মোৰ মানুহজন চবে মিলি খানা বনাইছে আৰু মই হেল্পাৰ। এইপিনে দেউতাই মাছ ফ্ৰাই কৰি আছে আৰু আধা অলমষ্ট হ'বই আৰু সেইপিনে এতিয়া চাই আহোঁ আমাৰ মায়ে কি বনাইছে। মায়ে চৌকাত বনাই আছে, দেউতাই গেছত বনাই আছে। চাওঁ কি বনাইছে মায়ে। এইপিনে মায়ে চিকেন বনাবৰ কাৰণে ৰেডি কৰিছে। মায়ে চৌকাত বনাই বেছি ভাল পায়। মায়ে এইপিনে এক্সট্ৰাকৈ ধুনীয়াকৈ এটা চৌকা বনাই লৈছে আৰু আজি পূৰা ৰেডি কৰিছে চৌকাত বনাবৰ কাৰণে। আৰু এইপিনে বাহিৰত মোৰ মানুহজনে জুই ধৰিছে চোতালত, ধৰি পেলাই তাতে দিছে চুঙাত চিকেন দিছে। এইটো আমাৰ ফেভৰেট হয়, তেওঁ এইখিনি বনাইছে। এইপিনে চাওক, এইজনে পূৰা চেয়াৰত একেবাৰে শুইয়ে দিছে। এইটো মোৰো মোচন আছে বাৰু, চেয়াৰখন পালে পূৰা সাপৰ নিচিনা এনেকৈ ভাজ লাগি যোৱা। আৰু এওঁ পূৰা একদম জুই খুচৰি খুচৰি এতিয়া চাগে নুমাই পেলাব। আৰু এতিয়া হ'ল টাইম আমাৰ ডান্স কৰা। ঠাণ্ডা ঠাণ্ডা বুলি বহি থাকিলেতো নহ'ব, আমি চবৰে ডান্স কৰাত লাগি গৈছোঁ। আৰু মোকতো নাচিব পালে আৰু একো নালাগে। আৰু আমাৰ মাও তেনেকুৱাই ছেম। আমি শাহু বোৱাৰী ছেম হয়। আমি কিবা এটা হ'লে বিহু লাগিবই আৰু বিহু মেইন। এতিয়া নাচি বাগি আমাৰ খতম হ'ল। এবাৰ চাবলৈ আহিছোঁ দেউতাৰ মাটন হ'ল নে নাই, বাট দেউতাৰ অকণমান আফচোচ ৰৈ গ'ল, নাচিবলৈ নাপালে আমাৰ লগত। এইপিনে মাটন বনাই থাকোঁতে আহক, মই এতিয়া আপোনালোকক দেখাম আজি আমাৰ খানাত কি কি আছে। এয়া আছে আমাৰ বাঁহত দিয়া চিকেন, মানে বাঁহৰ চুঙাত দিয়া চিকেন। আৰু এয়া আমাৰ বেঙেনা ফ্ৰাই। তাৰপিছত এয়া আছে আমাৰ পনীৰ, এয়া পনীৰ। আৰু এয়া আমাৰ দেউতাৰ স্পেচিয়েল মটন, এয়া মটন। আৰু এয়া আছে আমাৰ চিকেন, মায়ে বনাইছে চিকেন। গাইজ, এনেকৈ আছিল আমাৰ আজিৰ উৰুকাৰ নিশা আৰু আমি এনেকৈ খালোঁ সৰুকৈ শান্তিৰে। আশা কৰিছোঁ আপোনালোক সকলোৰে উৰুকা ভালে গৈছে আৰু আপোনালোকে এনেকৈ মোক ছাপোৰ্ট কৰি যাব, মৰম কৰিব। আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, নমস্কাৰ।